খুবটাং বন্ধুসকল সকলোলে সুপ্ৰভাত জনালোঁ। ৰাতিপুৱা শুই উঠিয়ে পটকৈ ভিডিঅ' এটা বনাই লওঁ। কালি সময় নাপালোঁ, ভিডিঅ' বনাবলৈ নহ'ল। ৰাতিপুৱা ভিডিঅ'টো কালি পাছবেলা কামৰ পৰা আহি দেখা বিষয় এটাৰ ওপৰতে বনাওঁ। এইটো আমাৰ গোহালি ঘৰ আৰু এইকেইজনী গৰু মোৰ গৰু নহয়, মানে ঘৰখনৰ গৰুৱে, তথাপিতো এয়া আমাৰ শাহুমাৰ গৰু। আৰু কি হৈছে, এতিয়া চ'ত মাহৰ আৰম্ভণিৰ পৰাই আমাৰ যেনেকৈ বসন্ত হয়, গৰুবিলাকৰো বসন্ত ৰোগ হয়। এই কথাটো মই আগতেও জানো, আমাৰ ঘৰতো গৰু আছিলে, কিন্তু তেতিয়া ইমান লক্ষ্য নকৰোঁ। এতিয়া কথা এটা গম পাইছোঁ, কালি পাছবেলা আহি দেখিছোঁ। সেই কথাটোকে ভাবিলোঁ শ্বেয়াৰ কৰিলোঁ। মোৰ ভিডিঅ'বিলাক চোৱা হয়তো কাৰোবাৰ ঘৰতো গৰু থাকিব পাৰে, তেখেতলোকেও গৰু পুহিব পাৰে। গৰু যিহেতু অসমীয়া সমাজ জীৱনত, গাঁৱলীয়া জীৱনত থাকেই। যাৰ ঘৰত নাই গৰু সি সবাতোতকৈ সৰু বুলি বাক্য এটাও আছে। তেনেস্থলত আৰু এতিয়া যিটো বহাগ বিহু আহি আছে, সেই বহাগ বিহুৰ প্ৰথম দিনাখনেই হৈছে গৰু বিহু। গৰুক মাহ হালধিৰে নোৱাই ধুৱাই ইহঁতক কৃষি কৰ্মৰ বাবে সাজু কৰা হয় আৰু আমাৰ বাবে পূজনীয়ও হয়। গৰুৰ গোবৰৰ পৰা গৰুৰ মূতলৈকে কোনো অংশই পেলনীয়া বুলি ক'ব পৰা নাযায়। আৰু আমাৰ এই গৰুটো জাতীয় জীৱনৰ লগত গৰুটো কি হয়, এনে চ'ত মাহত বোলে চবকা ৰোগটো হয়, ইয়াৰ এইটো হৈছিলে। আৰু তেনেকৈ দুই এটা হৈছিলে, তেতিয়া মাক দেখিছিলোঁ। সেইজনী দূৰৰজনী, ওচৰলৈ নাযাওঁ, খং উঠি আছে, তাই গাটো বেয়া যে। এয়া তাই গৰুহালিটো পলিথিনে বান্ধি থৈছে, তাতো হৈছিলে, আৰম্ভণি হৈছিলে। এনেকুৱা যিটো গৰু মানে দুই এজনী, এইটো হোৱাৰ পিছত বেজী দিবা কিবা কৰি লাভ নাই বুলি ক'লে মায়ে। তাৰ আগতেই দিব লাগে, বেজী দিয়ক বা কিবা কৰক প্ৰটেকশ্যনৰ কাৰণে। তাৰপৰা আৰু যদি প্ৰেগনেণ্ট হৈ থাকে গৰুজনী, তেতিয়া মানে গাভিনী গৰু হ'লে তেতিয়াও বেজী দিব নালাগে, সেইটো অপকাৰ কৰে। তেনেস্থলত কি কৰিছে, তেনেস্থলত ঘৰুৱা উপায় এটা লৈছে। ঘৰুৱা উপায়টো বৰ বিশেষ নহয়। মায়ে মানে হেৰি কৰিলে, জেতুকা ল'লে, জেতুকাৰ লগত কেঁচা হালধি দি পেলানি খুন্দি ভালদৰে তাই য'ত গৰুহাল আৰম্ভণি হৈছে তাত বান্ধি দিলে। বান্ধি দিয়াৰ পিছত এইজনী যিজনী প্ৰথম হৈছিলে, তাই বহুত ভাল হ'ল। আৰু এতিয়া যিজনী আৰম্ভ হৈছে, এটি সংক্ৰমক ৰোগ, মানে ইটোৰ পৰা সিটোলৈ সোঁচৰে, সেইটো কাৰণে পিছৰজনীও হৈ গ'ল। তাইকো এনেদৰে বান্ধি দিছে। তাইও ভাল হ'ব বুলি আশা কৰিছোঁ, ভাল হওক ধুনীয়াকৈ। আৰু এয়া শিৱ বাবাৰ দান, শংকৰ ভগৱানৰ দান বুলি কয়। অৰগৰীক উপাসনা কৰা হয় গৰুৰ কাৰণে। মই এতিয়া বিশেষ নবনাওঁ, ঘৰুৱা কামত লাগোঁগৈ, ল'ৰালৈকে নিজৰ কামলৈ ওলাব লাগিব। তাৰ আগতে বোলো ফটককৈ জনা কথাটো, কালি যিটো কথা জানিলোঁ সেইটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ, সেয়েহে ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো মই জনা কথাটো শ্বেয়াৰ কৰি বনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সেই আশাৰে মোৰ ভিডিঅ'টো সামৰণি মাৰিবলৈ লৈছোঁ। আহিলোঁ এতিয়া। আশা কৰিলোঁ ভিডিঅ'টো চোৱাৰ পিছত লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি জনাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ সকলোলে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে বন্ধুসকলৰ মাজতো মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চোৱা সকলোলৈ ধন্যবাদ জনোৱাৰ লগতে এটা অনুৰোধো কৰিলোঁ, আপোনালোকে যিসকলে নতুনকৈ ভিডিঅ'টো চাইছে, তেখেতলোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহ দিব। এই আশাৰে আজি ভিডিঅ'টো সামৰিছোঁ।